নমস্কাৰ বন্ধুসকল এটো মোৰ ফেট লছৰ ওপৰত চতুৰ্থটো ভিডিও আগৰ ভিডিও কিটা চাইছে বুলি আশা থাকিল আৰু তাৰ পৰা আপোনালোকে নিশ্চয় লাভৱান হ'ব গতিকে আজিৰ ভিডিওটোত মই আপোনালোকক কিছুমান এক্সাৰসাইজৰ কথা কম আৰু এক্সাৰসাইজৰ ৰোল আপোনাৰ ফেট লছত কেনেকুৱা ধৰণে হ'ব পাৰে তাৰ বিষয়ে কম তাৰ লগত আপোনাৰ জিম এড থাকিব বা আপোনালোকে খুজকাঢ়িব দৌৰিব ঘৰতে এক্সাৰসাইজ কৰিব এইবিলাকৰ ওপৰত মই ডিটেইলছত আজি ভিডিওটোত কথা পাতিম যেতিয়া মই শাৰীৰিক ব্যায়ামৰ কথা কম বা যেটো ৰেজিস্ট্যান্স ট্ৰেইনিং হ'ব পাৰে আপোনাৰ খুজকাঢ়া কাৰ্ডিও হ'ব পাৰে তাৰ লগত আপোনাৰ ফেট লছৰ লগত কি ৰিলেশনশিপ আছে যদি মই চাও আপোনালোকে এক্সাৰসাইজ কিয় কৰে এক্সাৰসাইজ আপোনালোকৰ এক্সাৰসাইজ কৰাৰ পাৰপাস কি যদি প্ৰথমতে আহো জিমলৈ তেতিয়া হলে জিমত মাসল বিল্ডিং বা ৰেজিস্ট্যান্স ট্ৰেইনিংৰ কাৰণে যায় আৰু যোনে ঘৰত এক্সাৰসাইজ কৰে তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে কৰে আৰু যোনে খুজকাঢ়ে তেওঁলোকে এটো আসলে তেওঁলোকে পেট কমাবৰ কাৰণে কৰে তাৰ কিন্তু তাৰ মেইন আপোনালোকে কাৰণ হল আপোনালোকৰ কাৰ্ডিও অৰ্থাৎ আপোনালোকৰ হাৰ্টৰ এক্সাৰসাইজ আপোনাৰ হাৰ্টটো যাতে সুস্থ থাকে তাৰ বাবে আপোনালোকে খুজকাঢ়ে আপোনালোকে এই খুজকহাটো বা আপোনালোকৰ কাৰ্ডিও যোনে জিম নাযায় বা জিম যোৱা সকলেটোন তেওঁলোকৰ ট্ৰেইনাৰৰ পৰা প্ৰায় গমে পায় কিন্তু তাৰো মাজত কিছুমান ফেক ট্ৰেইনাৰ থাকে তাৰ পৰা বাছি থাকিব যদি আপোনালোকে খুজকাঢ়ে তেতিয়া কি হয় ধৰক আপোনালোকে প্ৰায় 15 মিনিট খুজকাঢ়িছে 15 মিনিট খুজকাঢ়িলে আপোনালোকৰ 50 কেলৰি উছৰে পাজৰে আপোনালোকৰ বাৰ্ন হ'ব পাৰে গতিকে আপোনালোকে খুজকাঢ়াটো আপোনালোকৰ ডেইলি লাইফত আপোনালোকে এড কৰক অৰ্থাৎ আপোনালোকে গোটেই দিনটোত আপোনালোকে যদি বহুত শকত গোটেই দিনটোত যদি আপোনালোকে প্ৰায় 2-3 ঘণ্টা খুজকাঢ়ে মই এনেকুৱা নহয় আপোনালোকে খুজকাঢ়ো বুলি আপোনালোকে উলাই গল কৰবাত এটো খুজকাঢ়াৰ কথা নহয় ধৰক মৰ্নিং আপোনালোকে উঠি পেলাই 15 মিনিট খুজকাঢ়িলে তাৰ পিছত আপোনালোকে নিজৰ প্ৰপাৰ মিল ললে অৰ্থাৎ যত আপোনালোকে প্ৰপাৰ আপোনালোকৰ প্ৰটিন থাকে কাৰ্বছটো অলপ কমাই খাব তাৰ পিছত আপোনালোকে যোনটো খুজকাঢ়িব অলপ ৰেস্টি খুজকাঢ়ক 15 মিনিট তাৰ পৰা আপোনালোকৰ 50 কেলৰি বাৰ্ন হল তাৰ পিছত আপোনালোকে ইভিনিং অলপ খুজকাঢ়ি দিওক বা একে জায়গাতে আপোনালোকে বহি নাথাকিব সবতছে ইন্ডিয়ান মানুহ বা আজিকালি ডে টু ডে লাইফ অকল ইন্ডিয়া বুলি নহয় গোটেই ওয়াৰ্ল্ডতে মানুহৰ মেইন শত্ৰু হল মানুহৰ চেয়াৰখন আমাৰ ম্যাক্সিমাম জব আপোনাৰ কোট হয় আপোনালোকৰ সিটিং জবে হয় আপোনালোকে গোটেই দিনটো কম্পিউটাৰৰ ওচৰত বহি আপোনালোকৰ কামবোৰ কৰি থাকে তাৰ দ্বাৰা আপোনালোকৰ ফিজিক্যাল এক্সাৰসাইজৰ নামত একো নহয় আৰু আপোনালোকে দিনে বেমাৰী হৈ গৈ আছে আপোনালোকে কম কেলৰি খালেও বা আপোনাৰ খোৱা কমাই আপোনালোকে ওয়েট লস হেতু কাৰণে কৰিব নোৱাৰে কাৰণ আপোনালোকৰ কেলৰি বাৰ্ন হোৱাৰ একো ৰাস্তাই নাথাকে গতিকে আপোনালোকৰ প্ৰপাৰ ৱে যেটো মই কৰো বা যেতিয়া আপোনালোকৰ জিম যাব নোৱাৰো মই তেতিয়া মই কি কৰো কেলৰি বাৰ্ন কৰিবলৈ মই প্ৰতি 2-3 ঘণ্টাৰ মূৰে বা 2-3 ঘণ্টাৰ মূৰে মই অলপ 5-10 মিনিট খুজকাঢ়ো উঠিলো খুজকাঢ়িলো ধৰক কিবা কাম বন থাকিলে কৰো ঘৰত অলপ হেল্প সেল্প কৰি দিও গতিকে তাৰ পৰা কি হয় তাৰ পৰা আপোনাৰ এটা গোটেই দিনটোত আপোনাৰ কেলৰি অলপ বাৰ্ন হ'ব এটা কথা মন কৰিব আপুনি যদি খোৱাও কমাই আছে তেতিয়া হলো তাৰ লগত আপোনালোকে যদি ফিজিক্যাল এক্টিভিটি এড নকৰে তেতিয়া হলে আপোনালোকৰ প্ৰায় ইমান সফল নহব আপোনালোকে ফেট লছ কৰাত আৰু মেইন কথা আপোনালোকৰ ধৰক যোনবিলাকে জিমত যায় আপোনালোকে 1 ঘণ্টা জিম কৰি পেলাই আপোনালোকৰ 23 ঘণ্টা আপোনালোকৰ যদি ফিট লাইফষ্টাইলটো নলয় জিটি খাই আছে জিম গল আহি পেলাই জিটি খাই আছে খোৱা বোৱা প্ৰপাৰ নহয় ফুড পাৰ্টিশনিং ভালকে দিব পৰা নাই তেতিয়া হলে আপোনালোকৰ বিশেষ একো লাভ নহয় কাৰণ আপোনালোকৰ 1 ঘণ্টা এক্সাৰসাইজ ভাল এক্সাৰসাইজ আপোনালোকৰ 23 ঘণ্টাৰ এটা বেড লাইফষ্টাইলৰ লগত আপোনালোকে ৰিপ্লেস কৰিব ভুলতো নোৱাৰে গতিকে এক্সাৰসাইজ মানে এনেকুৱা নহয় আপোনালোকে দৌৰক বা আপোনালোকে যিবিলাক ফিজিক্যাল এক্টিভিটি জিমত টিভিত দেখা পায় বা জিমত যিবিলাকে যায় পুৰা ৰেজিস্ট্যান্স ট্ৰেইনিং কৰে ডাম্বেল উঠায় সেইবিলাকে এক্সাৰসাইজ নহয় আপোনালোকে ৰানিং বা খুজকঢ়া আপোনালোকে খুজকঢ়াটোৰ সমান আপোনালোকৰ ভাল এক্সাৰসাইজ আপোনালোকৰ নাই হয় আপোনালোকে খুজকঢ়াটোক আপোনালোকৰ ডেইলি লাইফষ্টাইলত এড কৰক এনেকুৱা নহয় আপোনালোকে গোটেই দিনটো উঠি খুজকাঢ়ি ফুৰিলে
হয় বেছি বহি আপোনালোকে ধৰক 2-3 ঘণ্টা বহিছে কিবা এটা কামত তাৰ পিছত আপোনালোকে 15-20 মিনিটৰ কাৰণে হলেও নিজৰ খুজকহা কামটো কৰক হয় লাগিলে নিজে কিবা কাম ওলাই লওক ধৰক আপোনালোকে অফিচৰ পৰা আহিছে বাছত ট্ৰেভেল কৰে পাব্লিক ট্ৰান্সপৰ্টত আপোনালোকে ঘৰ পোৱা অলপ আগতে 1 কিলোমিটাৰ আগতে নামি যাব তাৰ পৰা ঘৰলৈ খুজকাহি আহক এটো এটা ভাল এক্টিভিটি গতিকে আপোনালোকে ডায়েটৰ লগত আপোনালোকে যেতিয়া এক্সাৰসাইজটো এড কৰিব খুজকহা এড কৰিব কাৰ্ডিও এড কৰিব জিম এড কৰিব তেতিয়াহে আপোনালোকে সফল হ'ব গতিকে মই দেখা পাওঁ বহুত মানুহে অকল খোৱা কমাই থাকে আপোনাৰ ডায়েটখনটো প্ৰপাৰ লৈ আছে খোৱা বোৱা কমাই দিছে যোনটো একদম একেবাৰে কমাই দিয়াটো শুদ্ধ প্ৰসেস নহয় তেতিয়া হলেও বাৰু কমাই দিছে কিন্তু তেওঁলোকে এক্সাৰসাইজৰ নামত একো নকৰে গোটেই দিনটো ঘৰত বহি ৰিমোটটো টিভি চাই আছে তেওঁলোকে ফেট লছ কেনেকৈ কৰিব পাৰিব তেওঁলোকৰ ক্যালোৰি একো প্ৰকাৰে বাৰ্ণে হোৱা নাই ডেইলি লাইফত আপোনালোকৰ খুজকহাটো অতি ইম্পৰ্টেন্ট বহুতে ক'ব আমাৰ লাইফষ্টাইল এনেকুৱা আমাৰ সময় নাই সময় আজিকালি যুগত কাৰো নাই আপুনি তাৰ মাজতে আপোনালোকৰ সময় উলিয়াব লাগিব কিবা নহয় কিবা এক্সাৰসাইজ কিবা নহয় কিবা এক্টিভিটি বা আপুনি খুজকহায়ে আপুনি ডেইলি 10 মিনিট 15 মিনিট ৰাতিপুৱা এক্সাৰসাইজ কৰিছে দৌৰিছে কিবা এটা এক্টিভিটি আপোনালোকে এড কৰক আপোনালোকৰ লাইফত তেতিয়াহে আপোনালোকৰ ফেট লছৰ পাৰপাসটো পুৰা হ'ব বা এটো অকল ফেট লছে নহয় আপোনাৰ হোল লাইফৰ কাৰণে এটো বহুত দৰকাৰ তো মোৰ লগৰে কিছুমান আপোনাৰ জিম কৰি আছে যেতিয়ালৈকে এক্টিভিটি আছে তেতিয়ালৈকে তেওঁলোক সুস্থ আছে তাৰপিছত এটা ভাল জব পাইছে সিটিং জব একো সব এক্সাৰসাইজ বাদ দি জব কৰাত লাগিছে তেতিয়া তেওঁলোক আকৌ স্বাস্থ্য পুৰা শকত হৈ গৈছে এইবিলাক শুদ্ধ প্ৰসেস নহয় আপুনি আপোনাৰ লাইফটোক আপুনি আধা ঘণ্টা 1 ঘণ্টা আপুনি এক্সাৰসাইজ বা ফিটনেছৰ নামত দিবই লাগিব এনেকুৱা নহয় আপুনি গোটেই দিনটো আপুনি এক্সাৰসাইজ কৰি থাকক হেতুটো কোৱা নাই মই কিন্তু আপোনালোকে নিজৰ লাইফত এক্সাৰসাইজটো এড কৰক যেনেকুৱা টাইপৰ এক্সাৰসাইজ কোনোবাই ডেন্সিং কৰে কৰক আপোনালোকে 15 মিনিট ডেন্সিং তাৰ পৰা আপোনালোকৰ ক্যালোৰি বাৰ্ণ হ'ব কোনোবাই বেডমিণ্টন খেলক আপোনালোকে বেডমিণ্টন খেলি ভাল পাইছে এটো আপোনালোকৰ কাৰণে এক্সাৰসাইজ তাৰ পৰা আপোনালোকৰ ক্যালোৰি বাৰ্ণ হ'ব এটলিষ্ট আৰু এটা কথা আপুনি একো কৰিব নোৱাৰি আপুনি যদি থিয় হৈ থাকে আপুনি নবহি যদি আপুনি থিয় হৈ থাকে 1 ঘণ্টা আপুনি বহিছে আৰু 1 ঘণ্টা আপুনি থিয় হৈছে আপুনি যি সময় থিয় হৈ আছে আপোনাৰ তাৰ 50% ক্যালোৰি বাৰ্ণ হৈ আছে হয় আপুনি থিয় হৈ থাকি আপোনাৰ ইমান সুবিধা হৈছে গতিকে আপুনি মুভ কৰক নিজৰ লাইফত মুভমেন্টটো আনক তেতিয়াহলে বন্ধুসকল আজি মোৰ ভিডিওটো ইমানেই গতিকে চাই থাকক আজি মোৰ চতুৰ্থটো ভিডিও ইয়াৰ পিছত মই অলপ এক্সট্ৰিম এক্সাৰসাইজৰ পৰা কেনেকৈ আপুনি ফেট লছ কৰিব পাৰে এটো শিকাম আজি মোৰ ভিডিওটো পাৰপাস আছিল যোনে আপোনাৰ বেছি ধৰক এক্সাৰসাইজ কৰিব নোৱাৰে সময় নাপায় তেওঁলোকে কি কৰিব এটলিষ্ট আপোনালোকে খুজকহাটো বা অলপ দৌৰাটো ৰানিং কৰাটো ডেন্সিং কৰাটো আপোনালোকে বেডমিণ্টন খেলাটো ক্ৰিকেট খেলাটো যি কৰিব পাৰে আপোনালোকে এড কৰক লাইফত আৰু খোৱা বোৱাটোৰ ওপৰত মই আগতে ভিডিও বনাইছো ডায়েটৰ ওপৰত তেনেকুৱা প্ৰসেছত খাওক আপোনালোকৰ ফেট লছ নিশ্চয় হ'ব আপোনালোকে সুস্থ নিশ্চয় থাকিব আপোনালোকৰ ডায়াবেটিস প্ৰেছাৰ এইবিলাক নহয় গতিকে এইবিলাক এমেজিং ভিডিওৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব তেনেহলে আজিলৈ ভিডিওটো ইমানেই বাই